হেল্ল' ভিউয়াৰ্স, আজি আপোনালোকক কলপাতত কঁঠালৰ পিঠা অতি সহজে কেনেকৈ বনাব পাৰি তাকে দেখুৱাম। আহক আপোনালোকে কেনেকৈ বনাই চাই থাকিব। প্ৰথমতে আপোনালোকে কঁঠালৰ গুটিবিলাক এৰুৱাই গ্ৰাইণ্ডাৰত কঁঠালৰ ৰস উলিয়াই ল'ব লাগিব। আপোনালোকে চালনীৰেও ৰস উলিয়াই ল'ব পাৰে, কিন্তু তাত সময় বেছি লাগিব। গ্ৰাইণ্ডাৰত কঁঠাল দিওঁতে তাত 2 চামুচ চেনি আৰু অকণমান নিমখ সোৱাদ অনুযায়ী আপোনালোকে নিজৰ আন্দাজ মতে দি ল'ব। মোৰ এইটো দেখুওৱা নহ'ল। এনেদৰে আপোনালোকে কঁঠালৰ বেটাৰটো ৰেডি কৰি ল'ব। মই এই জাৰটোতেই বেটাৰখিনি ৰেডি কৰি ল'ম। এই ৰসখিনিত মই 5 চামুচ চাউলৰ গুড়ি দি লৈছোঁ। আপোনালোকে চাই ল'ব, আপোনালোকে যদি পনীয়া হৈ থকা যেন পায় তেতিয়া 5-6 চামুচ যি লাগে চাই ল'ব বেটাৰখিনি কেকৰ নিচিনা হৈছে নে নাই। তো কেকৰ বেটাৰ নিচিনা হ'লে আপোনালোকে সেই অনুযায়ী আপুনি চাউলৰ গুড়িটো দি ল'ব। এতিয়া মই এইখিনি চামুচেৰে ধুনীয়াকৈ লৰাই বেটাৰটো বনাই ল'ম। আপোনালোকে চাই থাকিব, বেটাৰটো লৰাই ধুনীয়া এটা পেষ্ট হৈ যাব, কেকৰ নিচিনা বেটাৰ হৈ যাব। আমাৰ বেটাৰখিনি ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে কলপাতখন এনেকুৱা সৰু সৰু জোখত কাটি ল'ব আৰু এই সৰু কলপাতখন মাজতে সমানে দুভাগ কৰি ল'ব। তাৰে এভাগত বেটাৰখিনি অলপ অলপকৈ দি লাহে লাহে পাতলকৈ গোল গোল কৰি দি ল'ব। পাতল কৰি দি যাব, যাতে পিঠাখন পাতল হ'লে ভাল হয়, খাবলৈ ধুনীয়া হয়। এনেদৰে আপোনালোকে এখন এখনকৈ গোটেইখিনি বনাই ল'ব। মই এইখিনি একেলগে বনাই লৈছোঁ। এতিয়া মই এখন টাৱা গেছত উঠাই দিছোঁ। আপোনালোকে টাৱা বা কেৰাহী দিলেও হ'ব, যি দিয়ে। কেৰাহী বা টাৱাত এনেকৈ পিঠাখন কলপাতখন উঠাই দিব লাগিব। মাজে মাজে পিঠাখন ওলটাই দিব লাগিব, যাতে দুইফালৰ পৰা পিঠাখন ধুনীয়াকৈ সেকা যায়। এতিয়া এই পিঠাখন প্ৰায় হৈ গৈছে। আপোনালোকে দেখিব, যেতিয়া পিঠাখন হৈ আহিব তেতিয়া কলপাতৰ পৰা পিঠাটো নিজে এৰুৱাই যায় আৰু আপোনালোকে নিজে গম পাব পিঠাটো সেকা হৈ গৈছে। এতিয়া আপোনালোকে পিঠাখন এনেকুৱা হ'লে চাই ল'ব। এনেকুৱা হ'লে পিঠাখন নমাই থ'ব। এয়া মোৰ পিঠাখিনি ৰেডি হৈ গৈছে। এই পিঠাখিনি খাবলৈ খুব টেষ্টি হয়। ইয়াত অকল চাউল, চেনি, অকণমান নিমখ আৰু কঁঠালৰ ৰসেৰে বনোৱা হয়, কিন্তু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰি চাব।